নমস্কাৰ, মৰমৰ কণমানিহঁতৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। শিশু শিক্ষাৰ আহিলা প্ৰস্তুত কৰি শিশুসকলক আনন্দদায়ক শিক্ষা প্ৰদানৰ চেষ্টাৰে কিছু ঘৰুৱা সামগ্ৰী সংগ্ৰহ কৰি লৈ দুই এটা কামৰ নমুনা দেখুৱাবলৈ চেষ্টা কৰিছোঁ, য'ত শিশু বাটিকাৰ শিক্ষা প্ৰদানত কণ কণ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয় তাৰে কামনা কৰিছোঁ। এয়া আমি ব্যৱহাৰ কৰা কলমবোৰ। ইয়াক আমি ব্যৱহাৰৰ অনুপযোগী হ'লে পেলাই দিওঁ, কিন্তু যদি পেলাই নিদি সংগ্ৰহ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ দ্বাৰা আমি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। কলমৰ ভিতৰত থকা লিকবোৰ, কলমৰ ঢাকনিসমূহ, এইবোৰ লগাই কি কৰিব পাৰোঁ চাওকচোন। প্ৰথমে এটা ডাঙৰ কলম বাছি ল'লোঁ আৰু কেইডালমান কলমৰ লিক উলিয়াই ল'লোঁ। এতিয়া ডাঠ বকলাৰ ওপৰত ৰঙীন কাগজ আঠা লগাই শিশুসকলে ভাল পোৱাকৈ লগাই ল'লোঁ। তাৰ ওপৰত সোঁমাজত ডাঙৰ কলমটো লগাই লিকসমূহ বিভিন্ন ভাঁজ বা আকাৰৰ কৰি এই কলমৰ লগত আঠা লগাই দিলোঁ। মানে মূল গছৰ ডালসমূহ তৈয়াৰ কৰি ঢাকনিবোৰেৰে গছৰ ডালৰ আগত বিভিন্ন ফুল বা পাতৰ আৰ্হি তৈয়াৰ কৰি এডাল কলমৰ সামগ্ৰীৰে সম্পূৰ্ণ গছৰ আকৃতি শিশুসকললৈ আগবঢ়ালোঁ। ইয়াৰ পিছত আমি বিভিন্ন ৰঙৰ কলমৰ পৰা একে ৰঙৰ কলম বাছি লৈ এখন ফলকৰ ওপৰত সজাবলৈ আগবাঢ়িছোঁ। মাজত যিকোনো ঘূৰণীয়া আকৃতিৰ এটা বস্তু আঠা লগাই তাৰ চাৰিওফালে বিভিন্ন ৰঙৰ কলমবোৰ সজাই ধুনীয়া আকৃতি এটা তৈয়াৰ কৰি ল'লোঁ, যিটোৰ জৰিয়তে শিশুসকলে বিভিন্ন ৰঙৰ ধাৰণা আৰু আকৃতিবোৰ দেখি আনন্দ লাভ কৰিব পাৰে।